নমস্কাৰ, এই মতো দাবী ৰাজ্যখনৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। এই মতো দিবলৈ এটা বিগ ব্ৰেকিং নিউজ। লোকসভা নিৰ্বাচনত অগপক এখন বা দুখন, UPPLক এখন আসন এৰি দিয়া হ'ব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিলে। পৰৱৰ্তী খবৰটি হৈছে ৰাজস্থানত নিৰ্বাচনৰ দিন সাল সলনি কৰা হৈছে। 23 নৱেম্বৰৰ সলনি 25 নৱেম্বৰত অনুষ্ঠিত হ'ব নিৰ্বাচন। পৰৱৰ্তী খবৰটি হৈছে তৰুণ গগৈয়ে অসমৰ সংবাদ জগতৰ স্বাধীনতাক সন্মান জনাইছে। বিজেপিয়ে খৰ্ব কৰিছে। APCCৰ সভাপতি ভূপেন বৰাই এনেদৰে মন্তব্য কৰিছে। পৰৱৰ্তী খবৰটি হৈছে বড়োলেণ্ডৰ CEMক মুখ্যমন্ত্ৰীয়ে কলাত লৈ ফুৰে। এনেদৰে বড়োলেণ্ড দখল কৰিব খুজিছে। জিতেন্দ্ৰ সিঙে এনেদৰে মন্তব্য কৰিছে। পৰৱৰ্তী খবৰটি হৈছে মহানগৰীৰ ৰাজগুৰুত ত্ৰাসৰ সৃষ্টি কৰা 2 চিলনীচৰ চান্দমাৰী আৰক্ষীৰ জালত। অধিবক্তা মমিতা বৰাৰ ডিঙিৰ পৰা থপিয়াইছিল সোণৰ চেইন। পৰৱৰ্তী খবৰটি হৈছে বিশ্বকাপ সংবাদ। আফগানিস্তানৰ বিৰুদ্ধে দুৰ্দান্ত শতক অৰ্জন ৰোহিত শৰ্মাৰ।